নমস্কাৰ জিকে ইনভেষ্টিগেশ্যন নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল আমাৰ সৌৰজগতত থকা গ্ৰহসমূহৰ ওপৰত। সৌৰজগতত থকা গ্ৰহৰ সংখ্যা হ'ল 8টা। 2006 চনৰ আগলৈকে সৌৰজগতত গ্ৰহৰ সংখ্যা আছিল 9টা, কিন্তু 2006 চনত প্লুটো গ্ৰহৰ শাৰীৰ পৰা বাদ দিয়া হয় আৰু প্লুটোক ডুৱাৰ্ফ প্লেনেট বা বামন গ্ৰহ হিচাপে স্বীকৃতি দিয়া হয়। আৰু 2006 চনৰ পাছত সৌৰজগতৰ গ্ৰহৰ সংখ্যা 8টালৈ পৰিৱৰ্তিত হয়। প্লেনেট মাৰ্কিউৰী বা বুধ গ্ৰহ। বুধ হ'ল সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহ আৰু সৌৰজগতৰ ভিতৰত আটাইতকৈ সৰু গ্ৰহ। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 58 মিলিয়ন কিলোমিটাৰ্ছ বা 5,80,00,000 কিলোমিটাৰ্ছ। সেইকাৰণে বুধ গ্ৰহত পৃথিৱীৰ তুলনাত প্ৰায় 11 গুণ বেছি সূৰ্যৰ পোহৰ আহে। বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 88 দিনৰ সময় লয়, মানে 88 দিনত বুধ গ্ৰহত 1 বছৰ সম্পূৰ্ণ হয়। আৰু বুধ গ্ৰহই নিজ এক্সিছত এপাক ঘূৰিবলৈ প্ৰায় 59 ডেইজৰ সময় লয়। বুধ গ্ৰহৰ টেম্পাৰেচাৰ দিনৰ সময়ত প্ৰায় 430 ডিগ্ৰী চেলচিয়াছ হয় আৰু ৰাতি প্ৰায় -180 ডিগ্ৰী চেলচিয়াছত থাকে। বুধ গ্ৰহৰ ডায়ামিটাৰ হ'ল 4,879 কিলোমিটাৰ্ছ আৰু ই পৃথিৱীৰ প্ৰায় 38%। পৃথিৱীৰ পৰা ইয়াৰ মিনিমাম ডিষ্টেঞ্চ হ'ল প্ৰায় 77.3 মিলিয়ন কিলোমিটাৰ্ছ বা 7,73,00,000 কিলোমিটাৰ্ছ। ভিনাছ বা শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহ হ'ল সূৰ্যৰ পৰা দ্বিতীয় গ্ৰহ আৰু সৌৰজগতৰ ভিতৰত আটাইতকৈ গৰম গ্ৰহ। ইয়াৰ টেম্পাৰেচাৰ প্ৰায় 464 ডিগ্ৰী চেলচিয়াছ। শুক্ৰ গ্ৰহৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় 108 মিলিয়ন কিলোমিটাৰ্ছ বা 10,80,00,000 কিলোমিটাৰ্ছ আৰু পৃথিৱীৰ পৰা দূৰত্ব প্ৰায় 38 মিলিয়ন কিলোমিটাৰ্ছ বা 3,80,00,000 কিলোমিটাৰ্ছ। শুক্ৰ গ্ৰহৰ ডায়ামিটাৰ হ'ল 12,104 কিলোমিটাৰ্ছ আৰু শুক্ৰ গ্ৰহ প্ৰায় ডায়ামিটাৰ হিচাপত পৃথিৱীৰ সমান গ্ৰহ। শুক্ৰ গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক সম্পূৰ্ণ কৰিবলৈ 225 দিনৰ প্ৰয়োজন আৰু নিজ এক্সিছত এপাক সম্পূৰ্ণ কৰিবলৈ শুক্ৰ গ্ৰহক 243 দিনৰ প্ৰয়োজন। আৰু বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই। আৰ্থ বা পৃথিৱী। আমাৰ ঘৰ পৃথিৱী সূৰ্যৰ পৰা তৃতীয় স্থানত থকা গ্ৰহ আৰু ই সৌৰজগতৰ হেবিটেবল জ'ন বা বসবাসৰ কাৰণে উপযোগী অঞ্চলত অৱস্থিত। পৃথিৱীৰ ডায়ামিটাৰ হ'ল 12,756 কিলোমিটাৰ্ছ আৰু ই সৌৰজগতৰ ভিতৰত 5th লাৰ্জেষ্ট প্লেনেট। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় 149.6 মিলিয়ন কিলোমিটাৰ্ছ বা 14,96,00,000 কিলোমিটাৰ্ছ। পৃথিৱীয়ে নিজৰ এক্সিছত এপাক ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিটৰ সময় লয় আৰু সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ 365.25 দিনৰ সময় লয়। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ হ'ল চন্দ্ৰ বা মুন। চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে আৰু পৃথিৱীৰ চাৰিওফালে এপাক সম্পূৰ্ণ কৰিবলৈ চন্দ্ৰক 27 দিনৰ প্ৰয়োজন। মাৰ্চ বা মংগল গ্ৰহ। মংগল গ্ৰহ সূৰ্যৰ পৰা চতুৰ্থ স্থানত থকা গ্ৰহ আৰু মংগল গ্ৰহক ৰেড প্লেনেট বুলিও কোৱা হয়, কাৰণ মংগল গ্ৰহ দেখিবলৈ অৰেঞ্জ ৰেড কালাৰৰ। মংগল গ্ৰহৰ ডায়ামিটাৰ 6,779 কিলোমিটাৰ্ছ আৰু ই পৃথিৱীৰ ডায়ামিটাৰৰ প্ৰায় 53%। মংগল গ্ৰহ সৌৰজগতৰ ছেকেণ্ড স্মলেষ্ট প্লেনেট আৰু মংগল গ্ৰহ আৰু সূৰ্যৰ মাজৰ এভাৰেজ ডিষ্টেঞ্চ হ'ল 22,80,00,000 কিলোমিটাৰ্ছ আৰু পৃথিৱী আৰু মংগল গ্ৰহৰ মাজৰ মিনিমাম ডিষ্টেঞ্চ হ'ল 5,46,00,000 কিলোমিটাৰ্ছ। মানে পৃথিৱী আৰু মংগল গ্ৰহ যেতিয়া একেবাৰে ওচৰত অৱস্থিত হয় তেতিয়া সেইটো মিনিমাম ডিষ্টেঞ্চ বুলি কোৱা হয়। পৃথিৱী আৰু মংগল গ্ৰহৰ এভাৰেজ ডিষ্টেঞ্চ হ'ল 22,50,00,000 কিলোমিটাৰ্ছ। মংগল গ্ৰহই নিজৰ এক্সিছত এপাক ঘূৰিবলৈ 24 ঘণ্টা 37 মিনিট 22 ছেকেণ্ডৰ সময় লয়, যিটো পৃথিৱীৰ সৈতে প্ৰায় সমান। আৰু মংগল গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক সম্পূৰ্ণ কৰিবলৈ 687 আৰ্থ ডেইজৰ সময় লয়। আৰু মংগল গ্ৰহৰ দুটা উপগ্ৰহ আছে, সেই দুটা হ'ল ফবছ আৰু ডিমছ।
জুপিটাৰ বা বৃহস্পতি গ্ৰহ। বৃহস্পতি সূৰ্যৰ পৰা 5 নম্বৰত থকা গ্ৰহ আৰু ছ'লাৰ ছিষ্টেমত আটাইতকৈ ডাঙৰ গ্ৰহ। বৃহস্পতি হ'ল এটা গেছীয় গ্ৰহ আৰু ইয়াৰ মাছ সৌৰজগতৰ বাকী গ্ৰহকেইটাৰ তুলনাত বহু বেছি। সৌৰজগতৰ বাকী গ্ৰহকেইটাক একলগ কৰিলে যিমান মাছ হ'ব তাতকৈ বৃহস্পতিৰ মাছ 2.5 গুণ বেছি আৰু ইয়াৰ ডায়ামিটাৰ হ'ল 1,42,984 কিলোমিটাৰ আৰু ই পৃথিৱীতকৈ প্ৰায় 11 গুণতকৈও বেছি ডাঙৰ। বৃহস্পতি ইমানেই ডাঙৰ যে প্ৰায় 1300তকৈও বেছি পৃথিৱী ইয়াৰ মাজত সোমাব পাৰিব। বৃহস্পতিয়ে নিজৰ এক্সিছত 9 ঘণ্টা 46 মিনিটত এটা পাক সম্পূৰ্ণ কৰে আৰু সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক মাৰিবলৈ বৃহস্পতি গ্ৰহক 11.86 আৰ্থ ইয়াৰ বা 4333 আৰ্থ ডেইজৰ প্ৰয়োজন। বৃহস্পতি আৰু সূৰ্যৰ মাজৰ এভাৰেজ ডিষ্টেঞ্চ হ'ল 70,78 লাখ কিলোমিটাৰ আৰু পৃথিৱীৰ পৰা বৃহস্পতিৰ দূৰত্ব হ'ল 70,14 লাখ কিলোমিটাৰ। বৃহস্পতিৰ যি বায়ুমণ্ডল আছে সেই বায়ুমণ্ডলত 76% হাইড্ৰজেন আৰু 24% হিলিয়াম গেছ আছে। এতিয়ালৈকে বৃহস্পতি গ্ৰহৰ মুনৰ সংখ্যা প্ৰায় 115। তাৰ ভিতৰত 4টা আটাইতকৈ ডাঙৰ উপগ্ৰহ হ'ল আইঅ, ইউৰোপা, গিনিমেড আৰু কেলিষ্টো। ইয়াৰে যিটো গিনিমেড উপগ্ৰহ সেইটো ছ'লাৰ ছিষ্টেমৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। ছেটাৰ্ণ বা শনি গ্ৰহ। শনি গ্ৰহ সূৰ্যৰ পৰা 6 নম্বৰত থকা গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ দৰে ইও এটা গেছ জায়েণ্ট। শনি ছ'লাৰ ছিষ্টেমৰ ছেকেণ্ড লাৰ্জেষ্ট প্লেনেট আৰু শনি গ্ৰহৰ ডায়ামিটাৰ প্ৰায় 1,20,536 কিলোমিটাৰ। শনি গ্ৰহৰ ডায়ামিটাৰ পৃথিৱীৰ তুলনাত প্ৰায় 9 গুণ বেছি আৰু প্ৰায় 770টাতকৈও বেছি পৃথিৱী শনি গ্ৰহত সোমাব পাৰিব। আমি শনি গ্ৰহত যিবোৰ ৰিং ষ্ট্ৰাকচাৰ দেখা পাওঁ সেইবোৰ হ'ল শিলৰ টুকুৰা, ধূলি আৰু বৰফৰ টুকুৰা যিয়ে ৰিঙৰ দৰে শনি গ্ৰহক অৰ্বিট কৰি আছে। এই ৰিং শনি গ্ৰহৰ পৃষ্ঠৰ পৰা প্ৰায় 6,630 কিলোমিটাৰৰ পৰা 1,20,700 কিলোমিটাৰলৈ বিয়পি আছে। শনি গ্ৰহৰ পৰা সূৰ্যলৈ এভাৰেজ ডিষ্টেঞ্চ হ'ল প্ৰায় 143 কৰোৰ কিলোমিটাৰ আৰু পৃথিৱীৰ পৰা এভাৰেজ ডিষ্টেঞ্চ হ'ল প্ৰায় 140 কৰোৰ কিলোমিটাৰ। শনি গ্ৰহৰ এতিয়ালৈকে আৱিষ্কাৰ হোৱা অনুসৰি প্ৰায় 292টা উপগ্ৰহ আছে আৰু তাৰ ভিতৰত 63টা উপগ্ৰহৰ নামাকৰণ কৰা হৈছে। শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ হ'ল টাইটান, যি ছ'লাৰ ছিষ্টেমৰ ছেকেণ্ড লাৰ্জেষ্ট মুন। টাইটানে হৈছে ছ'লাৰ ছিষ্টেমত থকা একমাত্ৰ উপগ্ৰহ যাৰ এটমস্ফিয়াৰ বা বায়ুমণ্ডল আছে। শনি গ্ৰহৰ 10 ঘণ্টা 33 মিনিট আৰু 38 ছেকেণ্ডত নিজৰ এক্সিছত এটা পাক সম্পূৰ্ণ কৰে, যাক ছেটাৰ্ণ ডে বুলিও কোৱা হয় আৰু 29.46 আৰ্থ ইয়াৰত সূৰ্যৰ চাৰিওফালে এটা পাক সম্পূৰ্ণ কৰে, যাক ছেটাৰ্ণ ইয়াৰ বুলিও কোৱা হয়। ইউৰেনাছ। সূৰ্যৰ পৰা 7 নম্বৰত থকা গ্ৰহ হ'ল ইউৰেনাছ। ই এটা বৰফৰ প্লেনেট যি ৱাটাৰ, এমনিয়া আৰু মিথেনেৰে গঠিত। ইউৰেনাছৰ লোৱেষ্ট টেম্পাৰেচাৰ হ'ল -224 ডিগ্ৰী চেলচিয়াছ। ইউৰেনাছে সূৰ্যৰ চাৰিওফালে এপাক মাৰিবলৈ পৃথিৱীৰ দিনৰ ভিতৰত 84 বছৰৰ সময় লয় আৰু নিজ এক্সিছত এপাক সম্পূৰ্ণ কৰিবলৈ 17 ঘণ্টা 14 মিনিট 24 ছেকেণ্ডৰ সময় লয়। সূৰ্যৰ পৰা ইউৰেনাছৰ দূৰত্ব প্ৰায় 287.1 কৰোৰ কিলোমিটাৰ আৰু পৃথিৱীৰ পৰা এভাৰেজ ডিষ্টেঞ্চ প্ৰায় 290 কিলোমিটাৰ। ইউৰেনাছৰ এতিয়ালৈকে জনামতে 29টা উপগ্ৰহ আছে, যাৰ ভিতৰত মেইন 5টা উপগ্ৰহ হ'ল মিৰিণ্ডা, এৰিয়েল, আম্ব্ৰিয়েল, টাইটানিয়া আৰু অবেৰন। ইউৰেনাছৰ ডায়ামিটাৰ হ'ল 51,118 কিলোমিটাৰ আৰু ই ছ'লাৰ ছিষ্টেমৰ থাৰ্ড লাৰ্জেষ্ট প্লেনেট। সৌৰজগতৰ আটাইতকৈ অন্তিম গ্ৰহ হ'ল নেপচুন আৰু নেপচুন হ'ল ছ'লাৰ ছিষ্টেমৰ ভিতৰত 4th লাৰ্জেষ্ট প্লেনেট। নেপচুনো এটা ইউৰেনাছৰ দৰে আইচ জায়েণ্ট হয়, যিয়ে সূৰ্যৰ চাৰিওফালে এটা সম্পূৰ্ণ পৰিক্ৰমা কৰিবলৈ 164.8 আৰ্থ ইয়াৰ্ছৰ সময় লয়। সূৰ্যৰ পৰা নেপচুনৰ দূৰত্ব প্ৰায় 450 কৰোৰ কিলোমিটাৰ আৰু পৃথিৱীৰ পৰা মিনিমাম ডিষ্টেঞ্চ প্ৰায় 430 কৰোৰ কিলোমিটাৰ আৰু পৃথিৱীৰ পৰা নেপচুনৰ এভাৰেজ ডিষ্টেঞ্চ হ'ল
55 crore kilometers. নেপচুনৰ এটমস্ফিয়াৰত প্ৰায় 80% হাইড্ৰজেন আৰু 19% হিলিয়াম আছে। এতিয়ালৈকে জনা অনুসৰি নেপচুনত 16টা উপগ্ৰহ আছে আৰু তাৰ ভিতৰত ট্ৰাইটন উপগ্ৰহটো আটাইতকৈ ডাঙৰ।